হেল্ল' গাইছ, আমি ভাত পানী খালোঁ, খাই কৰি এতিয়া শুবলৈ আহিছোঁ দেখোন। এতিয়া কি কৰিম আমি বা খাওঁ। আমাক শুনোৱা বাপেক মানে মিষ্টাৰ টোপনি গ'ল। মই বাচন বৰ্তন ধুইকৈ আহোঁ মানে বিচনা চিচনা পাৰি টোপনি গ'ল। পূৰা মানে ভাগৰ লাগিছে, দিনটো ইটো সিটো কৰি আছে, বজাৰ চজাৰ গৈছে দুবাৰ তিনিবাৰ, কামো কৰিলে অলপ ভাগৰ লাগিছে, পূৰা নাক বজা বজা হৈ আছে চাব। বেচেৰা বহুত টোপনি। ত' তেতিয়া আমি এটা কাম এটা কৰিম, কোনে মই বাচন ধুই আছোঁ, মই বাচন বৰ্তন ধুই আজৰি হ'লোঁ। এতিয়া কি কৰিম আমি কি আঁকিবা বুটলি কৰি দিবা। চাওঁ কি আঁকিবা, দেখাই দিয়াচোন, মেকআপটো দেখাই দিয়া বা এতিয়া মেকআপ কৰিব মাশুনে আহিছে পাপা। আইছেটো লগাব ন, কি লগাবা, হেলিকা লগাবা নেকি, আৰু কি লগাবা, চকুত কাজল লগাই দিব, আপোনালোকে চাই থাকিব কেনেকুৱা লাগে। ভুতুনি বনাই থৈ দিম আমি। ৰাতিপুৱা উঠি কি কৰিব দেখি পেলাই কিয় হেই তুমিহে জানা, আঁকিছোঁহে, আমি ষ্টাইল কৰি দিছোঁ মনে তাই আকৌ আঁকিবলৈ নিদিয়া হ'ল। কি হ'ব আঁকিলে, এইবিলাক নহয়, কোন পাউডাৰ উলিওৱা, তোমাৰ হাতত পাউডাৰ উলিওৱা, তোমাৰ হাতত উলিওৱা, জলদি উলিওৱা পাউডাৰ দি আছানে? অঁ লৈ থাকা, তুমি লৈ থাকা কি কৰি নকৰিবা ৰুবা হা আৰু নালাগে, হৈ গ'ল আৰু বেছি এনেকুৱা শুই থাকোঁতে আঁকিব নাপায়। মই এতিয়া শুই থাকোঁতে আঁকিছোঁ, কিন্তু মই শোৱাৰ আগত তেওঁক জগুৱাই পেলাই অকণমান মানে চকুকেইটা মেল খোৱাৰ পিছত একো নহয়, তেতিয়া তুমি নকহিবা, তেতিয়া একো নহয়, মানে এনেই মানুহে মানে আঁকিব নাপায় বুলি কয়। মই জগুৱাই দিম, তেওঁ গম নাপাব, আকৌ টোপনি যাব। মই এবাৰ জগুৱাই দিম বাৰু। ৰ'বা নক'বা, শুই থাকক। তাই বাপেকক জগুৱাই আছে। তাই দেউতাকক কলিজাও জগুৱাই আছে। শুৱক দিয়া। কোন কলিজা?